তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন সমাগত মাজত মাত্ৰ কেইটামান দিন তাৰ পাছতে তিৱা স্বায়ত্ত পৰিষদৰ নিৰ্বাচন ইয়াকে লৈ এতিয়া মৰিগাঁৱত বলিছে নিৰ্বাচনী গৰম বতাহ তিৱা স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰক লৈ মৰিগাঁৱত তীব্ৰ উত্তেজনা কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীৰ স্বামীক শুক্ৰবাৰে গ্ৰেপ্তাৰ কৰাক লৈ তীব্ৰ প্ৰতিবাদ কংগ্ৰেছৰ উল্লেখ্য যে তিৱা স্বায়ত্ত পৰিষদৰ আগন্তুক নিৰ্বাচনৰ বাবে 14 নং গোবা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াবলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থী কংকনা বৰদলৈ মনোনয়ন পত্ৰ দাখিল কৰিবলৈ উপায়ুক্তৰ কাৰ্যালয়লৈ আহোঁতে তেখেতৰ স্বামীক সম্পূৰ্ণ বেআইনীভাৱে মৰিগাঁও সদৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰদীপ বৰাই গ্ৰেপ্তাৰ কৰি লুকুৱাই ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে এই সন্দৰ্ভত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ বিস্ফোৰক অভিযোগ উত্থাপন কৰি কয় যে কংগ্ৰেছ দলৰ মনোনীত প্ৰাৰ্থীগৰাকীয়ে মনোনয়ন পত্ৰৰ লগত গাঁঠি দিবলগীয়া সকলো নথি পত্ৰ স্বামীৰ হাত থকাৰ হেতুকে তেওঁক পৰিকল্পিতভাৱে গ্ৰেপ্তাৰ কৰা হৈছে যাৰ পৰিপ্ৰেক্ষিতত কংগ্ৰেছ দলৰ প্ৰাৰ্থীগৰাকী মনোনয়ন পত্ৰ দাখিলৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় সম্প্ৰতি মৰিগাঁৱত দাদাৰ ৰাজ চলিছে বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি সাংসদ প্ৰদ্যুৎ বৰদলৈৰ প্ৰশ্ন আৰক্ষী প্ৰশাসনে পক্ষপাতিত্বমূলক নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বিচাৰিছে নেকি আৰক্ষী প্ৰশাসনৰ এনে পক্ষপাতিত্ব আচৰণ ৰাজহুৱা কৰি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন বৈধ ঘোষণা কৰাৰ দাবীত কংগ্ৰেছ কৰ্মীসকলে মৰিগাঁও VIP পথত শুক্ৰবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে আৰু এই দাবী মানি নললে ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ প্ৰদান কৰে কংগ্ৰেছ কৰ্মীসকলে এই ঘটনা সন্দৰ্ভত সাংসদ প্ৰদ্যুৎ বৰদলৈ কি কয় চাওঁ আহক আমাৰ এক বিশেষ প্ৰতিবেদনত নমিনেশ্যন দিবৰ কাৰণে এই DC অফিচত নমিনেশ্যন দিবৰ কাৰণে তেওঁৰ স্বামী আৰু ভালেমান লোক আহি পেলাই তেওঁলোকে ইয়াতে গাড়ীত নামিলে আৰু গাড়ীত নামি পেলাই তেওঁলোকে খোজকাঢ়ি পেলাই নমিনেশ্যন দিবৰ সময়তে হঠাতে মৰিগাঁও OCৰ নেতৃত্বত মৰিগাঁৱৰ OC প্ৰদীপ বৰাৰ নেতৃত্বত এখন গাড়ী আহিলে আৰু গাড়ীখনে আহি তেওঁৰ কংকনা বৰদলৈ পাটৰৰ যি স্বামী সেই স্বামীৰ হাততে যিটো ফল্ডাৰ আছিলে প্লাষ্টিকৰ ফল্ডাৰ য'ত সেই কাগজ পত্ৰবিলাক আছিলে তেওঁৰ নমিনেশ্যন দিয়া তেওঁৰ এফিডেভিট তেওঁৰ বাকী যায় কাগজ যিবিলাক সাধাৰণতে নমিনেশ্যন লগত দিয়ে হঠাতে পুলিচে আহি পেলাই তেওঁক উঠাই হিন্দী চিনেমাত যেনেকৈ কিডনেপিং হয় তেনেকৈ গাড়ীখনত তেওঁ উঠাই পেলাই চাৰিওফালে হাহাকাৰ হ'ল আমি তেতিয়া আপোনালোকে জানে যে তৰুণ গগৈদেউ ঢুকাইছে আমি সকলো গুৱাহাটীত আছোঁ গুৱাহাটীত ইয়াৰ পৰা আমাৰ দলীয় কৰ্মীসকলে ফোন কৰি পেলাই মোক ক'লে মই নিজে SP ডাঙৰীয়াক ফোন কৰি পেলাই কথাটো অৱগত কৰিলোঁ SP ডাঙৰীয়াই ক'লে যে তেওঁ নাজানে মই ক'লোঁ এইটো এনেকুৱা হৈছে মৰিগাঁও টাউনৰ মাজমজিয়াত পুলিচে আহি পেলাই কিডনেপিং কৰি লৈ গৈছে আৰু অকল কিডনেপিং কৰি লৈ যোৱাই নহয় অকল মানুহজনকে নহয় গোটেই ডকুমেণ্টছখিনিকে লৈ উঠাই গৈছে ফলত আমাৰ মহিলাগৰাকীয়ে ডকুমেণ্টছ নোহোৱাৰ কাৰণে তেওঁ নমিনেশ্যন দিবলৈ অত্যন্ত দিগদাৰ হৈছে আৰু কোনোমতে বিভিন্ন ডকুমেণ্টছ সেই 2 ঘণ্টাৰ ভিতৰত যোগাৰ কৰি পেলাই 3টা বজাত নমিনেশ্যন দিয়া হৈছে কিছুমান ডকুমেণ্টছ দিবলৈ বাকী থাকিলে কাৰণ ইমান কম সময়ৰ ভিতৰত যেতিয়া অৰিজিনেল ডকুমেণ্টছবিলাক নাই ইমান কম সময়ৰ ভিতৰত ডকুমেণ্টছ দিয়াটো অসাধ্য কথা কিন্তু লৰালৰিকৈ আমাৰ দলীয় স্থানীয় কৰ্মীসকলে বিভিন্ন ধৰণৰ কাগজ পত্ৰ উলিয়াই আৰু আনকি আমাৰ দলীয় প্ৰাৰ্থী হিচাপে যিটো AB ফৰ্ম বুলি কয় AB ফৰ্মো গুৱাহাটীৰ পৰা বিশেষভাৱে আনি পেলাই দাখিল কৰা হৈছে পিছদিনাখন তেতিয়া যিগৰাকী আৰু ইয়াৰ এগৰাকী ADC তেওঁৰ নামটো শ্ৰীমতী পুনম ৰাও বৰা তেওঁ স্পেচিফিকেলি আমাৰ দলীয় যিসকল কৰ্মকৰ্তাই গৈছে তেওঁলোকক কৈছে যে বাকী তেতিয়া ডকুমেণ্টছখিনি স্ক্ৰুটিনিৰ সময়ত দিলেও হ'ব সেই স্ক্ৰুটিনিত দিবলৈ আহি আমাৰ গোটেই ডকুমেণ্টছখিনি লৈ পেলাই আমাৰ কৰ্মকৰ্তাসকল দিনৰ 11:30 বজাৰ পৰা তেওঁৰ অফিচৰ সন্মুখত বহি আছে তেওঁ অফিচত সোমাবলৈকে নিদিয়ে লাষ্টত যেতিয়া স্ক্ৰুটিনি তেওঁ কমপ্লিট হৈছে বুলি ক'লে তেতিয়া সোমাব দিছে কৈছে আমি ইমান দেৰি আপোনাৰ ইয়াত বহি আছোঁ আমি স্ক্ৰুটিনি ডকুমেণ্টছবিলাক ছাবমিট কৰিব দিছোঁ ডকুমেণ্টছখিনি
আৰু গোটেই ঘটনাটো সবিস্তাৰে অসমীয়া প্ৰতিদিন কাগজৰ ফ্ৰণ্ট পেজত ওলাইছে সেইবিলাক গোটেই তথ্য পাতিৰ সৈতে কেনেকৈ কিডনেপিং কৰি লৈ গৈছে পুলিচে কেনেকৈ কি কৰিছে সকলো তথ্য পাতি দি ডকুমেণ্টছখিনি ছাবমিট কৰিছে যিখিনি বাকীখিনি ডকুমেণ্ট আগৰ দিনাখন দিলেই বাকী যিখিনি এফিডেভিট যিবিলাক আছে সেইবিলাক ছাবমিট কৰিলে কিন্তু এই আৰগৰাকীয়ে তাৰমানে যিগৰাকী অফিচাৰ তেওঁ সেইবিলাক নলৈ পেলাই এতিয়া আমাৰ কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী সেই প্ৰাৰ্থীজনৰ নমিনেশ্যন তেওঁলোকে গ্ৰহণ কৰা নাই বুলি আমাক জনাইছে। জাগৃতৰ পৰা জুলহাছ আলী আহমেদৰ ৰিপৰ্ট ই প্ৰাইম।